নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি ইয়াত নতুনকৈ আহিব লগা 1200 পোষ্টৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। আমাৰ প্ৰথম কুৱেশ্যনটো বগীবিল কোন ঠাইত অৱস্থিত? এ তেজপুৰ, বি গুৱাহাটী, চি ডিব্ৰুগড়, নে ডি শদিয়া? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ডিব্ৰুগড়। নেক্সট কুৱেশ্যন নম্বৰ 2, ধোঁৱাখোৱা বিল ক'ত অৱস্থিত? এ গুৱাহাটী, বি তেজপুৰ, চি ধুবুৰী, নে ডি ডিব্ৰুগড়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ধুবুৰী। নেক্সট কুৱেশ্যন নম্বৰ 3, অসমৰ আটাইতকৈ ডাঙৰ দলংখনৰ নাম কি? এ শৰাইঘাট, বি নৰনাৰায়ণ, চি ধলা শদিয়া, নে ডি বগীবিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ধলা শদিয়া। নেক্সট কুৱেশ্যন নম্বৰ 24, কিমান চনত ডিগবৈৰ বলবিলত তেলৰ পুং আৱিষ্কাৰ কৰা হৈছিল? এ 1880, বি 1889, চি 1890, নে ডি 1901? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1889। নেক্সট কুৱেশ্যন নম্বৰ 5, ডিগবৈত কিমান চনত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? এ 1880, বি 1889, চি 1890, নে ডি 1901? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1901। নেক্সট কুৱেশ্যন নম্বৰ 6, বিশ্বৰ প্ৰথমটো পল ক্লাব ক'ত প্ৰতিষ্ঠা হৈছিল? এ তেজপুৰ, বি শ্বিলং, চি শিলচৰ, নে ডি মণিপুৰ? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি শিলচৰ। নেক্সট কুৱেশ্যন নম্বৰ 7, অসমৰ কোনবিধ সামগ্ৰীয়ে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন লোগো লাভ কৰিছিল? এ মুগা চিল্ক, বি বাঁহ, চি বেত, নে ডি এটাও নহয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মুগা চিল্ক। নেক্সট কুৱেশ্যন নম্বৰ 8, পৃথিৱীৰ দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰটো ক'ত অৱস্থিত? এ গুৱাহাটী, বি তেজপুৰ, চি শ্বিলং, নে ডি ডিব্ৰুগড়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গুৱাহাটী। নেক্সট কুৱেশ্যন নম্বৰ 9, বিশ্বৰ দ্বিতীয় খোলা নদী বা নৈ কোনখন? এ বৰাক, বি গংগাধৰ, চি ব্ৰহ্মপুত্ৰ, নে ডি সোনাই? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 10, অসম ৰাজ্যখন কিমান চনত গঠন হৈছিল? এ 1970, বি 1947, চি 1980, নে ডি 1950? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1950। নেক্সট কুৱেশ্যন নম্বৰ 11, অসমৰ ৰাজধানী কেতিয়া দিছপুৰ কৰা হৈছিল? এ 1973, বি 1978, চি 1972, নে ডি 1970? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1973। নেক্সট কুৱেশ্যন নম্বৰ 12, কাৰ সময়ত অৰ্থাৎ কোনে মুখ্যমন্ত্ৰী থকা অৱস্থাত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল? এ সৰ্বানন্দ সোণোৱাল, বি শৰৎ সিংহ, চি তৰুণ গগৈ, নে ডি প্ৰফুল্ল মহন্ত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি শৰৎ সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 13, অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? এ মানাস, বি ডিব্ৰু-চৈখোৱা, চি কাজিৰঙা, নে ডি নামেৰি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি কাজিৰঙা। কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি পাইছিল? এ 1974 চনৰ 1 জানুৱাৰী, বি 1974 চনৰ 1 মাৰ্চ, চি 1974 চনৰ 30 জানুৱাৰী, নে ডি 1974 চনৰ 26 জুন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1974 চনৰ 1 জানুৱাৰী। নেক্সট কুৱেশ্যন নম্বৰ 15, মানাক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি পাইছিল? এ 1982, বি 1983, চি 1985, নে ডি 1990? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1985। নেক্সট কুৱেশ্যন নম্বৰ 16, অসমৰ মৰাপাট কল ক'ত অৱস্থিত? এ গুৱাহাটী, বি নলবাৰী, চি ধুবুৰী, নে ডি শিলঘাট? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি শিলঘাট।
নেক্সট কুৱেশ্যন নম্বৰ 17 অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত এ লিডু বি বকাজান চি মাৰ্গেৰিটা নে ডি আমিনগাঁও আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি বকাজান নেক্সট কুৱেশ্যন নম্বৰ 18 অসমৰ একমাত্ৰ পশু চিকিৎসা বিদ্যালয় ক'ত অৱস্থিত এ খানাপাৰা বি হালাকুৰা চি চাংচাৰী ডি দেৰগাঁও আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ খানাপাৰা নেক্সট কুৱেশ্যন নম্বৰ 19 পেট্ৰকেমিকেলছ লিমিটেড ক'ত অৱস্থিত এ নলবাৰী বি নামৰূপ চি বকাজান নে ডি ধুবুৰী আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি নামৰূপ নেক্সট কুৱেশ্যন নম্বৰ 20 কাঁহৰ বাচন বৰ্তন কাৰখানা ক'ত অৱস্থিত এ শুৱালকুছি বি সৰ্থেবাৰী চি বৰপেটা নে ডি ধুবুৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি সৰ্থেবাৰী নেক্সট কুৱেশ্যন নম্বৰ 21 হাতীদাঁতৰ অলংকাৰ কাৰখানা ক'ত অৱস্থিত এ শুৱালকুছি বি সৰ্থেবাৰী চি বৰপেটা নে ডি ধুবুৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বৰপেটা নেক্সট কুৱেশ্যন নম্বৰ 22 বনস্পতি উদ্যোগ ক'ত অৱস্থিত এ বকাজান বি জালুকবাৰী চি আমিনগাঁও নে ডি বৰপেটা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি আমিনগাঁও নেক্সট কুৱেশ্যন নম্বৰ 23 অসমৰ একমাত্ৰ সৈনিক স্কুলখন ক'ত অৱস্থিত এ ধুবুৰী বি বঙাইগাঁও চি গোৱালপাৰা নে ডি নলবাৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি গোৱালপাৰা নেক্সট কুৱেশ্যন নম্বৰ 24 অসমৰ প্ৰথমৰ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ'খনৰ নাম কি এ অনুৰাধা বি বিষ্ণু চিত্ৰগৃহ চি জ্যোতি চিত্ৰবন নে ডি এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি জ্যোতি চিত্ৰবন নেক্সট কুৱেশ্যন নম্বৰ 25 অসমৰ উচ্চ ন্যায়ালয়খন ক'ত অৱস্থিত এ তেজপুৰ বি গুৱাহাটী চি শিৱসাগৰ নে ডি ডিব্ৰুগড় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি গুৱাহাটী নেক্সট কুৱেশ্যন নম্বৰ 26 অসমৰ উচ্চ ন্যায়ালয় কেতিয়া স্থাপন হৈছিল এ 1948 বি 1947 চি 1950 নে ডি 1949 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1948 গুৱাহাটী অনাতাঁৰ কেন্দ্ৰখন কিমান চনত স্থাপন হৈছিল এ 1948 চনৰ 2 জানুৱাৰী বি 1948 চনৰ 5 জুলাই চি 1948 চনৰ 1 জুলাই নে ডি 1948 চনৰ 5 জুন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1948 চনৰ 1 জুলাই নেক্সট কুৱেশ্যন নম্বৰ 28 অসমৰ প্ৰথমখন হাইস্কুলৰ নাম কি এ কটন কলেজিয়েট বি লংকেশ্বৰ হাইস্কুল চি কটন কলেজ নে ডি এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কটন কলেজিয়েট নেক্সট কুৱেশ্যন নম্বৰ 29 শৰাইঘাট দলংখন কোনে মুকলি কৰিছিল এ তৰুণ গগৈ বি ইন্দিৰা গান্ধী চি ৰাজীৱ গান্ধী নে ডি জৱাহৰলাল নেহেৰু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি জৱাহৰলাল নেহেৰু নেক্সট কুৱেশ্যন নম্বৰ 30 অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথমখন দলং কোনখন এ বগীবিল বি ধলাশদিয়া চি শৰাইঘাট নে ডি নৰনাৰায়ণ সেতু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি শৰাইঘাট